আচলতে আজিৰ দিনটো অকণমান কিবা এটা ভাল লাগি থকা নাই যদিও বা আমি অনুষ্ঠান কৰিবলৈ আহিছোঁ দেশৰ এটা বৰ দুখ লগা ঘটনা আমি শুনিছোঁ নহয় জানো জম্মু কাশ্মীৰৰ যি পাহালগামৰ যি নৃশংস ঘটনা সেই ঘটনাটো আচলতে কি ভাষাৰে বুজাব নোৱাৰিম মই আমি পাতিবতো দূৰৰে কথা আমি আচলতে ভাবিবও নোৱাৰোঁ কিমান নৃশংস কিমান নিৰীহৰ তেজৰ লগত খেলা কৰা হৈছে ধৰ্মৰ নামত সেয়া আচলতে ভাবিলে আচৰিত লাগে আৰু এগৰাকী সাংস্কৃতিক কৰ্মী হিচাপে বা গান গোৱা মানুহ হিচাপে আচলতে আমিবোৰ খুব আৱেগিক এই কথাবিলাক আলোচনা কৰিবলৈও মন নাযায় বিৰাট কিবা কষ্ট পাইছোঁ বহুত ব্যস্ত হৈ আছোঁ এইকেইদিন তাৰে মাজতে যেতিয়া ঘটনাবিলাক শুনিছোঁ বিৰাট আঘাত পাইছোঁ আৰু মই কিনো ক'ম আমি সাধাৰণ মানুহ তাৰে মাজতে এটা কথাই ক'ম যে কেন্দ্ৰীয় চৰকাৰে যাতে উচিত সিদ্ধান্ত লয় এইসমূহৰ বিৰুদ্ধে আৰু